ৰাইজ শেষ গোটাই অসমখনে শেষ কৰি দিলে ৰাইজ ভাওনাৰ নামত এইবিলাক কি চলি আছে ৰাইজ চাওঁ আহকচোন no, 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 no. भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है ৰ'ব 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 ক'ত যায় হে আৰু আছে বাকী ককা সেইজন ককা লৈ চাওক ককা এই ককা দাড়ি চুলি পকা এই বুঢ়া বয়সতনো কিয় মৰবা খোজা এই কোনোবাই এই বুঢ়া বয়সত এই ধুলনিত উঠে নে কঁকল ভাঙি মৰবা লাগে ককা আপোনাক অনুৰোধ কৰিছোঁ এইবিলাক ভুলতো নকৰিবি আৰু হা মই এইবিলাক কি দেখিছোঁ ৰাইজ কেলা পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল কিন্তু হৈছে যিটো বয়সত গেম কাপোৰ পিন্ধিয়ে জানা নাছিলোঁ নাকৰ খাখেৰি ওলাই ওলাই খাইছিলোঁ সেই বয়সত চাওঁ কি কৰি আছে ইহঁতে এই হ'ব হ'ব মাইনাহঁত পঢ়াত মন দি লকডাউন তহঁতক বৰবাদ কৰি দিলা পাইছা কিন্তু কম তহঁতক কওঁনে তহঁতৰ জীৱন গতি সলাই দিলা স্কুলত যে ক ফুলা লিখি থকা টাইমত এতিয়া তহঁতে প্ৰেম কৰি আছা আৰু কি ক'ম ভাই হাই মোৰ কপাল কি চলি এক পাল কালৰ কাল বিপৰীত কাল হৰিণে চেলেকে বাঘৰ ৰাইজ যায় ক'ত হে আপোনালোক ইমান সোনকালতে নাটক শেষ হোৱা নাইতোন নাটক আৰম্ভ হৈছেহে দুদিন আগতে মই এই ভিডিঅ'টো পালোঁ যিখন নাটকৰ নাম আছিল কৰোণা ভেকচিন চাওকচোন এই বাইদেউটোৰ লিখি কি অৱস্থা হৈছে বেছি No, 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 no. বাইদেউ আপোনাক বিষ্ণুই লম্বিছে হে এই কৰোণা ভেকচিন ল'ব যোৱা টাইমতহে লম্বিছে আৰে ভাই যেতিয়া কৰোণা হ'ব তেতিয়া কোনে বাচিব গম পাবি আমাৰ এই অসমতেহে এনেকুৱা চলি আছে ইমান অন্ধবিশ্বাস বেজী ল'ব যোৱাৰ পিছত ভগৱানে বোলে কৈ মোক বেজী নালাগে মই বিষ্ণু মই বাচোৱা বাইদেউ ভগৱান বিষ্ণু নাম লৈ এইবিলাক এক্টিং কৰিব নাপায় এইবিলাক নতুনকৈ এৰি দি বাইদেউ ভগৱান বিষ্ণুক অপমান নকৰিবি বাইদেউ আপোনাক কৰোণা ভেকচিন ল'ব মন নাই ডাইৰেক্ট কৰি দিলেই হ'ল মই নলওঁ কিন্তু এইবিলাক নাটক নতুনকৈ চব বাইদেউ গম পাইছানে